নমস্কাৰ। আজি মই এটা নতুন ভিডিঅ'ৰ সৈতে মণিকাঞ্চনাই আপোনালোকক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ভাবিছোঁ আজি মই দুটা মটিভেশ্যনেল কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এক নম্বৰটো হৈছে যে কেতিয়াও নিজৰ অধিক পাৰ্চনেল কথা আনৰ আগত শ্বেয়াৰ নকৰিব। কাৰণ মানুহে কয় যে আনৰ আগত নিজৰ দুখখিনি শ্বেয়াৰ কৰিলে মানুহৰ মনটো খোলোচা লাগে, পাতলা হয়। কিন্তু সকলো ক্ষেত্ৰতে এইটো সঁচা নহয়। কাৰণ আজিকালি অধিক সংখ্যকেই এনেকুৱা মানুহ আছে যে আপুনি বিশ্বাসত আপোনাৰ মনৰ দুখবোৰ, আপোনাৰ পাৰ্চনেল কথাবোৰ আপুনি ধুনীয়াকৈ সেইজনৰ আগত শ্বেয়াৰ কৰিব আৰু সেইজনেও আপোনাৰ কথাবোৰ শুনি আপোনাক সান্তনা দিব। কিন্তু আপোনাৰ পিছফালে গৈ সেইজনেই আপোনাৰ সেই কথাবোৰকে আনৰ আগত কৈ আপোনাকেই হাঁহিয়াতৰ পাত্ৰ কৰিব। গতিকে কেতিয়াও মই ভাবোঁ নিজৰ পাৰ্চনেল কথাবোৰ আনৰ আগত শ্বেয়াৰ কৰি মন ফ্ৰী কৰিবলৈ চেষ্টা কৰাটো আজিৰ দিনত মূৰ্খামিহে কৰা হ'ব। আৰু ২ নম্বৰটো হৈছে যি হ'লেও কেতিয়াও আনৰ ফিলিংছক লৈ খেল কৰিব নালাগে। কাৰণ আপুনি জানেনে, আপুনি সেই খেলখনত ঠিকেই জিকিব, কিন্তু আপুনি চিৰদিনৰ বাবে সেই মানুহজনক চিৰদিনৰ বাবে আপুনি হেৰুৱাই দিব। ধন্যবাদ।